গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছিলোঁ সঞ্জীৱৰ লগতে। তো আজি গৈ আছোঁ ঢকুৱাখানাৰ কাৰণে। ঢকুৱাখানাত আছে আপোনাৰ ফাটৰ বিহু, কিন্তু পূৰা মজা নিট এণ্ড ক্লিন হৈ আছে। ভিডিঅ' লাষ্টলৈকে চাই থাকিব। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ ফাট বিহু হয় কি নহয় সেইটো আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ। আৰু সেই ফাট বিহু হয় অকল ঢকুৱাখানাতে। তো আপোনালোকক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাই বাই। चलो ज़्यादा देता हाँ हाँ ज़्यादा देने पे हम लोग को मालिक मार देगा। असम कैसा लग रहा है? बढ़िया। असम का आदमी कैसा है? आदमी बढ़िया। आदमी आदमी अच्छा लगता है ना, जगह अच्छा लगता है? जगह भी है, आदमी तो सब जगह का अलग अलग है, मतलब हाँ सब जगह एक ना एक। तो इसीलिए पूछ रहा हूँ आदमी अच्छा लगता है ना, जगह अच्छा लगता है? जगह अच्छा है, आदमी भी अच्छा है। 100 में 90%। 90%। 10% तो सब जगह ही। हाँ निकलेगा ही। ठीक है। हाँ তেলটো ভৰাই ল'লোঁ ধুনীয়াকৈ। এতিয়া ৰখিবলৈ নহয়, ডাইৰেক্ট ঢকুৱাখানা। গোৱামুখ ৰখা কোনো কুৱেশ্যনে নাহে। বাইপাছটো শেষ কৰি আমি বৰ্তমান উঠি গ'লোঁ NH 415। তো এতিয়া আমি গৈ আছোঁ আপোনাৰ ঢকুৱাখানাৰ অভিমুখে। ইউনিকে মোৰ লগত ইমান ধুনীয়া ছাপোৰ্ট কৰিছে, সেইটো কাৰণে আমি লগে লগে আহি পাই গ'লোহি আমাৰ বগী নদী। ইয়াত বগী নদী নামটো এটা ধুনীয়া, এটা বগী চোৱালি তলি আছে চাগে, সেইটো কাৰণে ইয়াৰ নামটো বগী নদী হৈছে। কিন্তু ট্ৰেফিক জামত বৰ বেয়াকৈ ফচি গৈছোঁ। 12:30 হৈ গৈছে আৰু আমি আহি পাইছোঁ সি বৰ্তমান বগী নদী। চাওক নাই, বাওঁ চাইডে যিমান দূৰলৈকে আপুনি চকু ফুৰাব, চকু দেখি পাব ইমান দূৰলৈকে চাহ বাগান হৈ আছে। আহি পাই গ'লো সি আপোনাৰ জেগাত এটা টেণ্ট লৈ থাকিবলৈ এটা মন আছে। চাওক না, সেই তাৰ মাজত যদি টেণ্ট দুটামান বহাই যদি থাকিব, এটা ফিল্ড ভাবি চাওক কেনেকুৱা এটা ফিল হ'ব। তো আমি পাই গ'লো বৰ্তমান গোগামুখ। আমি যাব লাগিব ৰাইট চাইডেদি যাব লাগিব। ৰাইট চাইডেদি আমি গৈ পেলাই তো ফাইনেলি সময় হৈ গৈছে আপোনাৰ 5:20 হৈছে। গোটেই দিনটো ইমানেই গৰম আছিলে, মানে গোটেই গাৰ অৱস্থা বেয়া হৈ আছিলে গৰমটোৰ কাৰণে। তো ভাবিলোঁ সেইকাৰণে ৰুম এটা লৈ ল'লোঁ। ৰুমটোতে ধুনীয়াকৈ অকণ ফ্ৰেছ হৈ পেলাই এতিয়া ওলাই আহিছোঁ। আমি 2টা বজাতে পাই গৈছিলোঁ, কাৰণ সেইটো সময়তো বহুতেই গৰম আছিলে। সেইকাৰণে আপোনাৰ বতৰটো বহুতেই ঠাণ্ডা পৰিছে। সেইটো কাৰণে আপোনাৰ যিমান দূৰলৈকে আপোনাৰ মন কৰিব, সিমান দূৰলৈকে আপোনাৰ অগণন দৰ্শকৰ আপোনাৰ ভিৰ দেখা পোৱা গৈছে। আপোনাৰ ব'লক আপোনাৰ ফাট বিহু কি হয়, কেনেকৈ কি হয় গোটেই দেখাবৰ কাৰণে গৈ আছোঁ। ব'লক। প্ৰথমবাৰ আহিলোঁ ঢকুৱাখানালৈ, আৰু আপোনালোক আহিলোঁ ফাটৰ বিহু চাবৰ কাৰণে। আপোনালোক যিমানখিনি বস্তু থাকে আপোনালোকে ওচৰলৈ যাব চেষ্টা কৰি, ওচৰৰ পৰা দেখাব চেষ্টা কৰি ফাটৰ বিহু কি হয়, কেনেকুৱা পৰিস্থিতি হৈ আছে, চকুটো বেলেগ বেলেগ আছে।
যিহেতু আপোনালোকে গম পাইছে মই আহি পাই গ'লোঁ য'ত অনুষ্ঠানটো পাতি আছে ফাট বিহুত অনুষ্ঠানটো পাই গ'লোৱেই আমাৰ এইখনতে কাষতে আছে আমাৰ ডাঙৰীয়া তেওঁ আমাৰ এই ফাট বিহুটোৰ উপলক্ষে ফাট বিহুটো কি হয় কেনেকৈ হয় কেতিয়াৰ পৰা কেনেকৈ ফাট বিহুটো অনুষ্ঠানটো কি কাৰণে পাতে গোটেইখিনি থুলমূলকৈ আমাকতো বুজাই দিব তো তাৰ নমস্কাৰ প্ৰথমে হয় আচলতে ফাট বিহুটো তাৰ মূল মানে ঐতিহ্যই সেইটো যে ইয়াত কোনো ৰজা ৰায়তৰ জাত পাত ধৰ্ম কুলৰ কোনো ধৰণৰ প্ৰভেদ নাছিলে এতিয়া মিচিং আহে দেউৰী আহে কোচ কৈবৰ্ত আহোম যিমান জনগোষ্ঠী আছে সকলোৱে একেলগে আহে আৰু চাৰিটা নদীৰ পাৰ 7 দিন জুৰি একেৰাহে বিহু জপিছিলে এইটো বিহু জোপা বুলিও কয় বা বিহু মৰা শব্দটো পিছলৈ আহিছে যে সেই যে গোটেই বিভিন্ন জনগোষ্ঠীবিলাকে মুকলি আকাশৰ তলত একেলগে নাচে গায় হাঁহে আৰু সেইটোৱে আছিলে ইয়াৰ এটা মহান ঐতিহ্য আৰু মহান সম্প্ৰীতি আৰু সেই সম্প্ৰীতিটো ধাৰাবাহিকভাৱে নদীৰ দৰে বৈ আছে আৰু আজিও সেইকাৰণে বিভিন্ন জনগোষ্ঠীসকলৰ এই বিহু উৎসৱটো তেওঁলোকৰ ইয়াত পৰিৱেশন কৰিবলৈ দিয়া হয় আৰু এইবিলাক পতাৰ উদ্দেশ্য এইটোৱে লোকৰ কথা মানে গম পাইছিলোঁ যে এই বিহুটোত মানে আগতে যোনটো বিহু মানে আছিলে সেই বিহুখিনি ইয়াত বেছিকৈ মানে মানুহ দৰ্শকক আনিবৰ কাৰণে চেষ্টা কৰে তেনেকুৱা কিবা আছে নেকি কথাটো ঠিক তেনেকুৱা ধৰণৰ যে পৰিৱৰ্তনটোক আমি কোনে বাধা দিব নোৱাৰোঁ সকলো বস্তুতে এতিয়া পৰিৱৰ্তন লাগিছে আমি আগৰ নিচিনাকৈ নিশ্চয় ৰাতি বিহু গছৰ তললৈ যাব নোৱাৰোঁ বা আমাৰ জীৱন জীৱিকা বা গোটেই ব্যৱস্থাটো এটা পৰিৱৰ্তনশীল আৰু সেইকাৰণে আমি আগৰখিনিক য'ত কৰোণাস্তি ইয়াৰ মানে মূল শিপাডাল ৰাখিবলৈ যত্ন কৰা হৈছে তথাপিও পৰিৱেশৰ এই বতাহজাকে ইয়াক কিন্তু অকণমান স্পৰ্শ কৰি গৈছে সেই কথা অনস্বীকাৰ্য পুৰণা দিনত যিমানখিনি আছিলে গোটেইখিনি আপোনাৰ ফাটৰ বিহুতে আপোনাৰ ধৰি ৰাখিছে বুলি ক'লে ভুল নহ'ব আৰু সেই প্ৰচেষ্টাটো কিন্তু অব্যাহত আছে সামান্য হয়তো বিচলিত হ'ব পাৰে আৰু সেইটো পৰিৱৰ্তনক আমি মানে দোহাই দিয়ে সময় সাপেক্ষে মানে খাপ খাই পৰিবই লাগিব হ'লেও মানে পুৰণা দিনত যিখিনি আছিলে গোটেইখিনি মানে আপোনাৰ ৰাইজৰ আগত দেখাবৰ কাৰণে কেনেকৈ কিটো আছিলে সেইটো প্ৰদৰ্শনে দেখাব ঐতিহ্যপূৰ্ণ আৰু ভিন্ন জাতি জনগোষ্ঠী সমন্বয়ৰ স্থলী হৈছে আপোনাৰ এই ফাট বিহু আৰু এই একক আৰু অতুলনীয় সংস্কৃতিৰ পৰম্পৰা মানে ধৰি ৰখাৰ প্ৰচেষ্টাটো আপোনাৰ এতিয়ালৈকে জীৱিত আছে আপোনাৰ এই ফাট বিহুত তো দেখিলে আমাৰ পৰিৱেশটো কিমানে এটা ধুনীয়া এটা মনোৰম দৃশ্য হৈ মানে পৰিৱেশটো হৈ আছে তো তাৰ কাষতে আপোনাৰ দেখিব পাইছে এইখন হৈছে আপোনাৰ বাণিজ্য ৰকেট বনাই থাকে তো ভাবিলোঁ কি মই নিজৰ কাৰণে যিমানখিনি হ'লেও মোৰ বাইকখনৰ কাৰণে এতিয়ালৈকে একো এটা লোৱা নাই সেইটো কাৰণে ভাবিলোঁ এটা ৰকেট ল'লোঁ ৰকেটটো আপোনাৰ ধুনীয়াকৈ লিখি লৈছোঁ মোৰ বাইকখনৰ নামটো ইউনিকো গোটেইখিনি ঘূৰি মেলি আহি পেলাই লাষ্টত পালোঁহি ইয়াতে আমি বনাই ল'লোঁ ইউনিকো ধুনীয়াকৈ বনাই ল'লোঁ অসমৰ ভিন্ন প্ৰান্তৰ ভিন্ন জনগোষ্ঠী আহি সমাগম কৰি ভাবিলোঁ সেইটো কাৰণে আমিনো কিয় নাই আমি যদি ইমান ওচৰতে থাকি যদি আমি ঢকুৱাখানাত য'ত ফাট বিহু পাতিছে সেইটো যদি চাবলৈ নাহোঁ আধৰুৱা হৈ থাকিব সেইটো ভাবিয়ে আমি আহি গ'লোঁ জানিলোঁ আপোনালোকে দেখাব চেষ্টা কৰিলোঁ ফাট বিহু কেনেকুৱা কি হয় দেখাবৰ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক শ্বেয়াৰ কৰি নাপাহৰিব আজি ভিডিঅ'টো ইয়াতে সামৰিম মজা লাগিলে চাই